নমস্কাৰ এছামিজ হেল্প টিপছ চেনেলটোলৈ আপোনালোকক আদৰণি জনালোঁ। আজি লৈ আহিছোঁ নেমু টেঙাৰ উপকাৰিতাৰ বিষয়ে কিছু কথা জনাম। নেমু টেঙাই আমাৰ ওজন হ্ৰাস কৰাত সহায় কৰে। নেমু টেঙা গৰম পানীৰ লগত মিহলাই খালী পেটত যদি খোৱা হয় তেতিয়া যথেষ্ট পৰিমাণে উপকাৰ পোৱা যায়। নেমু টেঙাত যথেষ্ট পৰিমাণে ভিটামিন চি থাকে, সেইকাৰণে আমি নেমু টেঙা খাব লাগে। নেমু টেঙাৰ ৰস খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। নেমু টেঙাই হজম শক্তি বৃদ্ধি কৰাত সহায় কৰে। পেটৰ যিকোনো সমস্যাৰ বাবে নেমুৰ ৰস খাব লাগে। লিভাৰ ভালে ৰখাত সহায় কৰে। ভিটামিন চি থকা কাৰণে নেমুৰ ৰসে ছালৰ সমস্যা বহু পৰিমাণে কমাই ৰাখে। গৰম পানীৰ লগত নেমুৰ ৰস মিহলাই খালে গাঁঠিৰ বিষসমূহ আঁতৰ হয়। নেমুৰ ৰসৰ লগত গৰম পানী মিহলাই খালে দাঁতৰ বাবেও উপকাৰী। দাঁতৰ বিষৰ যন্ত্ৰণা বহু পৰিমাণে হ্ৰাস পায়। চাইনাছ বা শ্বাস-প্ৰশ্বাসজনিত সমস্যা সমাধানত নেমুৰ ৰসে সহায় কৰে। নেমুৰ ৰসৰ লগত গৰম পানী বা চাহৰ লগত মিহলাই খালে মূৰৰ বিষো যথেষ্ট পৰিমাণে হ্ৰাস পায়। গতিকে গম পালেনে নেমু আমাৰ স্বাস্থ্যৰ কাৰণে কিমান উপকাৰী। সেইকাৰণে আমি নেমুৰ ৰস প্ৰত্যেক দিনাই খাবলৈ যত্ন কৰিব লাগে। নেমুৰ চৰবত বনাইও আমি খাব পাৰোঁ। আজিৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেন্তে ভিডিঅ'টোত লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো যদি নতুন হয় ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি ৰাখিব। পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰত উপস্থিত হ'ম। আজিলৈ আহিলোঁ, ধন্যবাদ।